হাই গাইজ, সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আজি পূজাৰ বতৰ, এটা ভিডিঅ' শ্বুটিঙত আহিছে, কাভাৰ চং হ'ব। আমাৰ আজি মিউজিকত যাব। আজি মই আছাম ব্লগছৰ জৰিয়তে আপোনালোকক কিছু দেখুৱাম। এতিয়া ভিডিঅ' শ্বুটিঙত যাওঁ। ইফালে আমাৰ মেকআপ কৰি আছে হিৰইন, লগতে হিৰ'। গ্ৰুপ নহয় আৰু দুয়োটাই কৰিব। আপোনালোকক নিশ্চয় দেখুৱাম, চাই থাকক। এয়া আপোনালোকক দেখুৱাম এতিয়া হিৰ' হিৰইন কেনেকৈ মেকআপ কৰি আছে। এয়া লোকেশ্যনটো ভাল লাগে। ইফালে নদীও আছে ওচৰত। আমাৰ হিৰইনটো মেকআপ কৰা হ'লে চাগে, মেকআপ কৰাটো দেখাব নোৱাৰিম। আগৰ ভিডিঅ'ত দেখা পাব কেনেকৈ মেকআপ কৰি দিয়ে। আহা, আমি এতিয়া চাই লওঁ। এয়া আমাৰ হিৰইন এতিয়া মেকআপ কৰি আছে বৰ্তমান। এয়া মেকআপ কৰি দিয়া মাজনী বেগম। আমাৰ মিউজিক চেনেলত ভিডিঅ'টো যাব। আমাৰ মিউজিক চেনেলৰ মালিক এয়া আমাৰ হিৰ'। অলপ কিবা কৈ দিবা নেকি মোৰ আছাম ব্লগছ নিউ চেনেল? এটি ৰোমান্টিক গান কৰিবলৈ আহিছোঁ আমি মিউজিক চেনেলত। চাব তেনেকুৱা কমেণ্টত জনাব। আৰু ব্লগ চেনেলটো আছাম ব্লগছ নামৰ চেনেলটো মানে নতুনকৈ খুলিছে। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। জুবিন দাৰ গান নিশ্চয় ভালে হ'ব ন? দিব, উৎসাহ দিব, তেতিয়া আমি মানে ভাল ভিডিঅ' কৰিবলৈ আমি সাহস পাম। বহু দিনৰ মূৰত মানে এটি ৰোমান্টিক গান কৰিবলৈ আহিছোঁ। আপোনালোকে চাব মিষ্টাৰ আজিজ মিউজিক চেনেলত। আৰু যদি ভাল পায় কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাক মৰম দিব, আশীৰ্বাদ দিব। আমি আগবাঢ়ি যাওঁ। আকাশের বনে ইমেল শরৎ কানে ষষ্ঠী চাওয়া পাওয়া আড্ডা সপ্তমীটা সেলফিতে সেজেছে। অষ্টমী অঞ্জলি আর নবমী জমজমকে আকাশের পুজোর গন্ধ